নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ জ্ঞানজ্যোতি চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। আসাম পুলিচৰ AB UB SI আদি পদৰ হৈ যোৱা প্ৰশ্নকাকতৰ পৰা সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু বহি আৰু কলম লৈ ল'ব আৰু যিবিলাক সকলোৱে ইম্পৰ্টেণ্ট আপোনালোকে এইবিলাক কুৱেশ্যন নোট কৰি ৰাখিব। তেনেহলে পৰীক্ষাৰ সময়ত ৰিভিজন মাৰিব পাৰিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ দ্য ইউনিট অফ লাইট ইয়াৰ? অৰ্থাৎ আলোকবৰ্ষ কিহৰ একক? উত্তৰটো হ'ব দূৰত্ব, ডিষ্টেন্স। নেক্সট কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য স্পীড অফ সাউণ্ড? অৰ্থাৎ শব্দৰ গতিবেগ কিমান? উত্তৰটো হ'ব 330 মিটাৰ প্ৰতি সেকেন্ড। নেক্সট কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ? অৰ্থাৎ বৈদ্যুতিক আধানৰ SI একক কি? উত্তৰটো হ'ব এম্পিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য স্পীড অফ লাইট? অৰ্থাৎ পোহৰৰ গতিবেগ কিমান? উত্তৰটো হ'ব 3 লাখ পাৰ সেকেন্ড, অৰ্থাৎ 3 লাখ প্ৰতি সেকেন্ড। নেক্সট কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য SI ইউনিট অফ হিট? অৰ্থাৎ তাপৰ SI একক কি? উত্তৰটো হ'ব কেলভিন। আৰু SI এককৰ ভিতৰত এনেকুৱা কুৱেশ্যন এটা হ'লেও আহে, যিকোনো পৰীক্ষাত আহে এইবিলাক কুৱেশ্যন, আপোনালোকে ভালকৈ চাব। নেক্সট কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য ফ্ৰিকুৱেঞ্চি অফ সাউণ্ড ডেট হিউমেনছ কেন হিয়াৰ উইথ দেয়াৰ ইয়াৰ্ছ? অৰ্থাৎ মানুহে কাণেৰে শুনিব পৰা শব্দৰ কম্পনাংক কিমান? উত্তৰটো হ'ব 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছলৈ। নেক্সট কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য SI ইউনিট অফ এনাৰ্জি? অৰ্থাৎ শক্তিৰ SI একক কি? উত্তৰটো হ'ব জুল। নেক্সট কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য নেম অফ দ্য মেইন কম্পনেণ্ট ইন নেচাৰেল গেছ? অৰ্থাৎ প্ৰাকৃতিক গেছত থকা প্ৰধান উপাদানটোৰ নাম কি? উত্তৰটো হ'ব মিথেন। নেক্সট কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ? অৰ্থাৎ বলৰ SI একক কি? উত্তৰটো হ'ব নিউটন। নেক্সট কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ইণ্টাৰনেল অৰ্গেন ইন দ্য হিউমেন বডি? অৰ্থাৎ মানুহৰ দেহৰ সকলোতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ কোনটো? নাম কি? উত্তৰটো হ'ব লিভাৰ। কুৱেশ্যন নম্বৰ 11, হোৱাট ইজ দ্য SI ইউনিট অফ ফ্ৰিকুৱেঞ্চি? অৰ্থাৎ কম্পনাংকৰ SI একক কি? উত্তৰটো হ'ব হাৰ্টছ। নেক্সট কুৱেশ্যন নম্বৰ 12, হোৱাট ইজ দ্য নাম্বাৰ অফ বনছ ইন দ্য হিউমেন ফেচ? অৰ্থাৎ মানুহৰ মুখমণ্ডলত থকা হাড়ৰ সংখ্যা কিমান? উত্তৰ হ'ল 14 ডাল। নেক্সট কুৱেশ্যন নম্বৰ 13, ৱেৰ ইজ দ্য স্পীড অফ সাউণ্ড হাইয়েষ্ট? অৰ্থাৎ শব্দৰ গতিবেগ আটাইতকৈ বেছি ক'ত হয়? উত্তৰটো হ'ব ধাতু। নেক্সট কুৱেশ্যন নম্বৰ 14, হু ডিছকভাৰ্ড DNA? অৰ্থাৎ DNA কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ব ফ্ৰান্সিছ ক্ৰিক। নেক্সট কুৱেশ্যন নম্বৰ 15, ৱেৰ আৰ ৰেড ব্লাড চেলছ ফৰ্মেড? অৰ্থাৎ লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয়? উত্তৰটো হ'ব অস্থি বন। নেক্সট কুৱেশ্যন নম্বৰ 16, হোৱাট ইজ ইউজ টু প্ৰিভেণ্ট স্নো মেল্টিং? অৰ্থাৎ বৰফ গলা ৰোধ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ব গেলাটিন। নেক্সট কুৱেশ্যন নম্বৰ 17, হুইচ ৰে ইজ ইউজ টু কিল বেক্টেৰিয়া? অৰ্থাৎ বেক্টেৰিয়া মাৰিবলৈ কোনটো ৰশ্মি ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ব অতি বেঙুনীয়া ৰশ্মি, ভেৰি পাৰ্পল ৰেজ। নেক্সট কুৱেশ্যন নম্বৰ 18, হোৱাট ইজ দ্য নেম অফ দ্য ডিভাইচ ডেট মেচিয়ৰ্ছ হিউমেন ব্লাড প্ৰেছাৰ? অৰ্থাৎ মানুহৰ ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰটো হ'ব স্ক্ৰিপ মেমনোমিটাৰ।
নেক্সট কুৱেশ্যন নম্বৰ 19 হোৱাট ইজ দ্য ফ'ৰ্থ ষ্টেট অফ মেটাৰ অৰ্থাৎ পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি বুলি কোৱা হয় উত্তৰটো হ'ব মাধ্যাকৰ্ষণ শক্তি আজি ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন নম্বৰ 20 হোৱাট ইজ দ্য নেম অফ দ্য গেছ ডেট প্ৰিভেণ্টছ দ্য ছানছ আল্ট্ৰাভায়োলেট ৰেজ ফ্ৰম ৰিচিং দ্য আৰ্থ অৰ্থাৎ সূৰ্যৰ অতি বেগুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়া গেছটোৰ নাম কি উত্তৰটো হ'ব অজন গেছ আৰু ভিডিঅ'ত কিবা মোৰ ভুল হ'ব পাৰে আপোনালোকে প্লিজ ক্ষমা কৰি দিব আৰু নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ